জীৱনত যদি কিবা কৰিব খোজে বা জীৱনত সফল হ'ব খোজে তেতিয়াহ'লে ভালপোৱা মৰম চেনেহ এইবিলাকৰ পৰা আঁতৰত থাকিব লাগিব। কাৰণ যিয়ে মানুহক ভাল পায় সি জীৱনত কেতিয়াও সফল হ'ব নোৱাৰে। কাৰণ কি? কাৰণ কোনো এটা মানুহক আপুনি যিমান ভাল পাব সেই মানুহেতো আপোনাক সিমান অৱহেলা কৰিব আৰু যিমান ভাল পাব সিমান কষ্ট পাব। কাৰণ যাক ভাল পাই কষ্ট দিলে অবভিয়াছলি কষ্ট লাগিবই, দুখ লাগিবই। সেইকাৰণে কাৰোবাক ইমানো ভাল নাপাব যাৰ কাৰণে নাকি সি 1% কষ্ট দিলে সেইটো আপোনাৰ অপচৰত আহোঁতে মানে 100% হৈ যায়গৈ। কাৰোবাক এনেকৈ ভাল নাপাব যে সি গুচি গ'লে আপোনাৰ লাইফটো শেষ হৈ যায়। তাৰ কথা ভাবি ভাবি আপোনাৰ লাইফটো ধ্বংস হৈ যায়। কাৰণ আজিকালি কি হৈ আছে যে ভাল পায়, কিহৰ কাৰণে ভাল পায়? ভাল থকাৰ কাৰণে, মজা কৰাৰ কাৰণে, ফূৰ্তিত থকাৰ কাৰণে, জীৱনৰ শেষ প্ৰান্তলৈ লগত থকাৰ কাৰণে। কিন্তু এজনে কি কৰে? এজনে এৰি যায় আৰু আনজন কি কৰে? আনজন দেৱদাস হৈ যায়। তাৰ লাইফটো হেল হৈ যায়, তাৰ কেৰিয়াৰটো ধ্বংস হৈ যায়, পাগলৰ দৰে হৈ যায়। ভাল পোৱা মানে এইটো নহয় যে ভাল পোৱা মানুহৰ লগত সদায় থাকিব লাগিব। ভাল পোৱা এইটো যে মই তাক ভাল পাওঁ, এইটো তাক ক'লেই কি হ'ব নাই নক'লেই কি হ'ব। ভাল পোৱাটো কি? ভাল পোৱাটো প্ৰকাশৰ জিনিস নহয় যে মই তাক ভাল পাওঁ গোটেই পৃথিৱীত কৈ বেৰাওঁ যে মই তাক ভাল পাওঁ। এইটো কৈ ফুৰাৰ বস্তু নহয়। কিন্তু আমালোকে কি এমিনিটত ভাল লাগে, 2 মিনিট গৈ কওঁ আৰু 3 মিনিটত ব্ৰেকআপ হয়, তাৰপিছত হাত কাটো, পাও কাটো আৰু কিবা কিবি কৰোঁ। এইটো আচলতে উচিত নহয়। কাৰণ কি? যে আপুনি ভাল পাইছে কিহৰ কাৰণে? মজাৰ কাৰণে, ফূৰ্তিৰ কাৰণে, ভাল থকাৰ কাৰণে। কিন্তু এই ভাল পোৱাটো আপোনাৰ কাৰণে কি হৈছে? কাল হৈ গৈছে। আপোনাৰ লাইফৰ কাৰণে কাল হৈছে, আপোনাৰ কেৰিয়াৰ কাৰণে কাল হৈছে। কিয় হৈছে? আপুনি বনাইছে। কাৰণ আপুনি ভাল পোৱাত ইমান চিৰিয়াছ হৈ গৈছে যে আপোনাৰ কেৰিয়াৰ মানে আপোনাৰ প্ৰতি আপোনাৰ ভাল পোৱাটো কমি গৈছে। পৃথিৱীত আগতে নিজকে ভাল পোৱা শিকক। যেতিয়া আপুনি নিজকে ভাল পাই মানে নিজৰ চিন্তা কৰিব পাৰিব তেতিয়া আপুনি আনৰ কথা কেতিয়াও আপোনাৰ মাইণ্ডত নাহে। আচলতে কি হৈছে আমালোকে কি কৰোঁ? আনতকৈ মানে নিজতকৈ আনক বেছি ভাল পাওঁ। এইটো আমালোকৰ প্ৰব্লেম। আপুনি আনক ভাল পাওক কিন্তু নিজক প্ৰথম প্ৰায়ৰিটিত ৰাখক। তেতিয়াহ'লে আপুনি জীৱনত কাৰোবাৰ পৰাই কষ্ট নাপায়।